Hey everyone, সকলোকে নমস্কাৰ জনালো পুনৰ মোৰ এটি লং ভিডিঅ'লৈ। এয়া চাওকচোন গৈ আছোঁ ঘৰলৈ বুলি পাই গ'লো ঘৰ আৰু ঘৰত এয়া আছে ডাঙৰ বাহঁত। এইটো হ'ল ডাঙৰ বাৰ ল'ৰা ডাঙৰটো আৰু সি এনায়েকক দিছে মিঠাই। তাৰো এটা কাৰণ আছে বিশেষ, কিন্তু এতিয়া নজনাওঁ, লাহে ধীৰে আপোনালোকক জনাম। এয়া মই লৈ গৈছিলোঁ আম, চাওকচোন। আৰু আমি সকলোৱে এনেদৰে বহি মিঠাইৰে সৈতে চাহকণ খাই ল'লোঁ আৰু আমো কাটি খালোঁ। এইফালে গোটেইকেইটা ককাই ভাই বাৰান্দাত লগ লাগি ইহঁতৰ কথাৰ মহলা মাৰিছে। ইফালে হ'ল ডাঙৰ বাৰ ল'ৰা ডাঙৰটো, ইফালে হ'ল সৰুটো। আৰু চাওকচোন আমাৰ লিজা লিজুৱে ইহঁতক কেনেদৰে মৰম কৰিছে। ই আকৌ ভয়ে কৰে, কিন্তু ইহঁত দুটাই আকৌ ভয় নকৰে। চাওক ইহঁতৰ কি ফূৰ্তি, মানুহ গ'লে লিজা লিজু আৰু পিদি ইহঁতি খুব ফূৰ্তি পায়। এইফালে আহকচোন মোৰ এবাৰ থালিৰ কাৰণে কেনেদৰে মই আগদিনাৰ পৰা যোগাৰ কৰোঁ আপোনালোকক দেখাওঁ। এয়া ককাইদেৱে কৈছে যে কাইলৈ বনাবি বোলে পচলাৰ তোৰ থালিখন, আৰু সেইকাৰণে গ'লোঁ বাৰীলৈ বুলি। আৰু আমি চইচ কৰাত লাগি গ'লোঁ যে কোনডাল পচলা কাটিম। ককাইদেৱে কৈছে এডাল নহ'ব, ব'ল আগলৈ যাওঁ। সেয়েহে পুনৰ আগবাঢ়িলোঁ আগলৈ বুলি আৰু চাই গৈছোঁ ক'ত আছে পচলা। এয়া চাওকচোন আমাৰ কঁঠালবোৰ কি ধুনীয়াকৈ তলৰ পৰা ওলমি ওলমি লাগি আছে। এয়া ফাইনেলি এইজোপা গছৰ পৰাই আমি পচলা কাটিলোঁ। এয়া এইটো পচলা কাটি ল'লোঁ, চাওক। পচলা চব্জি খাই কোনে কোনে ভাল পায় বাৰু। যিহেতু বাৰীলৈ আহিলোঁৱেই, সেয়েহে বুটলি ল'লোঁ অলপ শাক পাচলি। এয়া হ'ল ঢেকীয়া, ঢেকীয়া বুটলি ল'লোঁ। ৰেচিপি বনাম যিহেতু ইটো সিটো প্ৰয়োজন হৈয়ে থাকে, গতিকে যি পাইছোঁ তাকে বুটলি লৈছোঁ। এয়া লগতে কলপাতকেইখনো লৈ আহিলোঁ কামত লগাম বুলি। এইফালে গ'লোঁ নৰসিংহ গছৰ ওচৰতে। চাওক নৰসিংহৰ পাতবোৰ ইমান ধুনীয়াকৈ কোমলীয়া কোমলীয়াকৈ ওলাই আছে, গতিকে নৰসিংহ অলপ মই ছিঙি ল'লোঁ। এয়া চাওক, আৰু এজোপা নৰসিংহ গছ। এইজোপা চাওকচোন গোটেই আগখিনিয়ে ইমান ধুনীয়া কোমলীয়া কোমলীয়া, যেন গোটেইগালেই ছিঙি আনিম। নাই নাই, গোটেইখিনি নিছিঙো, মাজে মাজে প্ৰয়োজন হ'ব, গতিকে যিমানখিনি প্ৰয়োজন হৈছে সিমানখিনিহে মই ছিঙি লৈছোঁ। এয়া চাওক ছিঙি ল'লোঁ। এয়া হৈ গ'ল নৰসিংহ ছিঙি। এইজোপা বাৰু আপোনালোকে কি বুলি কয়, এইজোপা আমি পিয়ালি পালেং বুলি কওঁ। খাবলৈও ভাল, পিছল পিছল। ইয়াক মাছৰ লগতো খাব ভাল, দালিৰ লগত দি খাবলৈও ভাল। খাই পাইছেনে বাৰু আপোনালোকে? এয়া মই তাৰো অলপ ছিঙি ল'লোঁ। যিহেতু ৰান্ধনি মানুহ, ইটো সিটো প্ৰয়োজনেই হৈ থাকে, কৈছোঁৱেই নহয়, গতিকে যি পাইছোঁ তাকে থোৰতে ছিঙি লৈছোঁ মই। এয়া পালেংখিনিও ছিঙি ল'লোঁ। এয়া চাওকচোন কলপাত কাটি দিলে ককাইদেৱে। এয়া ছিঙি লোৱা পাচলিখিনি আকৌ গ'লোঁ পিছফালে বুলি জলকীয়া ছিঙোঁ বুলি। এয়া চাওকচোন আমাৰ কণ জলকীয়াখিনি ইমান ধুনীয়াকৈ লাগি আছে, তাৰো কেইটামান মই ছিঙিয়ে ল'লোঁ। এয়া কণ জলকীয়া ছিঙি ল'লোঁ, বহুত ধুনীয়া ধুনীয়া পকি আছে, ধুনীয়াকৈ বুঢ়াও হৈ আছে। বুঢ়া পকা লগ লগাই মই অলপ ছিঙি ল'লোঁ। এয়া ককাইদেৱে কাটি দিয়া পচলা আৰু কলপাত। এইফালে আকৌ মায়ে দিলে অমিতা এটাও লৈ যা। মুঠতে মোনা ভৰাই ঘৰৰ পৰা বস্তু এগালমান লৈ মই পুনৰ আহিলোঁ ৰুমলৈ বুলি। এয়া আহিলোঁ আৰু আহি সোমাই দিলোঁ এইফালে আমাৰ ডেইলি মাৰ্কেটত। এয়া চাওকচোন ইয়াৰ পৰা মই ল'লোঁ মাছ। এখন ৰেচিপি প্ৰস্তুত কৰিবলৈ, এখন থালি সজাবৰ কাৰণে কেনেদৰে আগদিনাৰ পৰাই প্ৰস্তুতি চলাব লগা হয় দেখিছেনে বাৰু। মই তাকেই আপোনালোকক অলপ দেখাই দিলোঁ। এইফালে মই অলপ ল'লোঁ জীয়া মাছ, গৰৈ চেঙেলী মাছবোৰ যিহেতু পুৰি খাই ভাল লাগে, অলপ লৈ ল'লোঁ। এয়া আহিলোঁ আকৌ এখন মাৰ্কেটত সোমালোঁ। এয়া চাওক অলপ বস্তু লৈ ল'লোঁ। সদায় সদায় বজাৰ কৰিলেও কেতিয়াও আমাৰ বজাৰ কৰা অন্ত নপৰে, হয়নে বাৰু। সদায় থাকেই অলপ চলপ বজাৰ কৰিব লগা, সেয়েহে ময়ো অলপ বজাৰ কৰি লৈ ল'লোঁ। এইফালে ল'লোঁ 1 পেকেট জহা চাউল দেই। জহা চাউল 75 ৰুপিজ লৈছে কেজি। আপোনালোকৰ সেইফালে কেনে জনাবচোন। এয়া বজাৰ কৰি আকৌ আহি গ'লোঁ মই। আহি ৰুম পায়ে চাওকচোন মোৰ আজিৰ দিনটোৰ কাৰ্যসূচী কি কি কৰিলোঁ। এয়া কি আনিলোঁ, এয়া ঘৰৰ পৰা ছিঙি অনা পাত শাক, আৰু এয়া ঔটেঙা, পচলা, মাছ, সকলোখিনি এনেদৰে মই উলিয়াই লৈ আপোনালোকৰ আগত দেখালোঁ। এইকেইটা হ'ল জলকীয়া, আৰু এইয়া মাৰ্কেটত সোমাই অনা বস্তুবিলাক। সতেজ সতেজ পাচলিবিলাক দেখি মনটো এনেই ভৰি যায়, হয় নাই বাৰু কওক। এইফালে মই মাছখিনিও ভালদৰে ধুলোঁ, ধুই মই ফ্ৰিজত ৰাখি দিম। আৰু এইফালে জীয়াই থকা মাছকেইটাও ধুই লৈ মই ভালদৰে জীয়াই দিম। মাছটো কিবা দুখে পাইছিলে চাগে।
আৰু এইফালে মই যিহেতু পচলা বনাম, পচলাৰ লগত খাৰ খাই ভাল লাগে, গতিকে খাৰ মই এনেদৰে প্ৰস্তুত কৰি ল'লোঁ। চাওকচোন, আপোনালোকে এনেদৰে খাৰ বনাইনে বাৰু? এনেদৰে মই পুৰি গোটেই ৰাতিৰ কাৰণে খাৰখিনি ৰাখি থ'ম। এয়া চাওক, খাৰ মই অলপ সৰহকৈ বনালোঁ যাতে পিছলৈও মই ব্যৱহাৰ কৰিব পাৰোঁ, গতিকে অলপ মই ষ্টকত ৰাখি থ'বলৈ মই সৰহকৈ খাৰ বনাই ল'লোঁ। এইখিনি চাওক, মই চালনীৰে চাকি ল'লোঁ। এয়া খাৰ হৈ গ'ল, প্ৰায় 1 লিটাৰমান খাৰ মই বনাই ল'লোঁ। এইফালে বুটৰ দালি অলপ তিয়াই ৰাখিলোঁ পচলা শাকত দিবৰ কাৰণে। এয়া ৰাতিটোৰ কাৰণে মই তিয়াই ৰাখিম। এনেদৰে আজি দিনটো বজাৰ সামাৰ ঘূৰা পকা কৰি কাইলৈ যিহেতু ৰেচিপি বনাম, গতিকে আজিয়ে সকলোখিনি যোৰ কৰি ৰাতিটো মই শুই দিলোঁ। এয়া আহি গ'লোঁ আজি। এয়া চাওকচোন, কালিৰ পৰা বজাৰ কৰি আজিহে বনাম যিহেতু, গতিকে এইফালে প্ৰথম উলিয়াই ল'লোঁ মই পচলাটো। ওপৰৰ টান বাকলিটো এৰুৱাই মই যিমান পাৰোঁ পাতল পাতলকৈ পচলাখিনি কাটিবলৈ মই চেষ্টা কৰিলোঁ। এয়া পচলাখিনি মই কাটি লৈছোঁ। পচলা যিহেতু বহুত বেমাৰৰ প্ৰতিষেধক হিচাপে গণ্য কৰা হয়, গতিকে মাজে মাজে পচলা খাব লাগে। বিশেষকৈ গৰম দিনত খাৰ দিয়া পচলা বহুত জৰুৰী খোৱাটো। এয়া চাওকচোন, মই স্লাইডকৈ কাটাৰ পিছতো গ্লাছ এটাৰে এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। পচলা ইউৰিক এচিডৰ কাৰণে ভাল আৰু ডায়েবেটিছ ৰোগীৰ কাৰণেও পচলা বহুত ভাল, আৰু বিভিন্ন পচলাৰ ঔষধি গুণ আছে। মই বৰ বিশেষ নাজানো, আৰু জানো যদিও বৰ্তমান মনত অহা নাই মোৰ। এয়া চাওকচোন, পচলা কাটি মই এটা বাতিত লৈ ল'লোঁ, আৰু বলক এবাৰ বনাওঁগৈ আমি পচলা। এইফালে কেৰাহী পাতি ল'লোঁ, তাতে ঢালি দিলোঁ তেল। তাৰপিছত এয়া দিলোঁ 2টা শুকান জলকীয়া, 2 খিলা তেজপাত, আৰু এয়া অকণমান মই দিলোঁ গোটা মছলা, মানে পাঁচফোৰণ দিলোঁ, আৰু অলপ পিঁয়াজ দি পূৰা ভালদৰে এইখিনি ব্ৰাউন কালাৰ অহালৈ ভাজিলোঁ। আৰু তাৰপিছত ইয়াতে মই দি দিলোঁ পচলাখিনি কাটি লোৱা। এইখিনি মই ভালদৰে লৰাই ভাজি ল'লোঁ, আৰু 2 ফুটামান থেতেলিয়াই নহৰু ইয়াতে মই দি দিলোঁ গোন্ধটো ভাল আহিবৰ কাৰণে। আৰু অলপ ভজাৰ পিছত মই ইয়াতে দি দিলোঁ ৰাতিটো যে তিয়াই ৰাখিছিলোঁ বুটৰ দালিখিনি, এইখিনি মই ইয়াতে দি দিলোঁ, আৰু ভালদৰে মই ভাজি ল'ম। এয়া চাওকচোন, ভালদৰে লৰাই মই ভাজি লৈছোঁ। আৰু মই ইয়াতে অলপ দিলোঁ নিমখ, কিন্তু মই ইয়াত হালধি নিদিওঁ, যিহেতু খাৰ বনাম, গতিকে হালধি নিদিওঁ, খাৰৰ কালাৰে থাকিব। সেয়েহে এনেদৰে অলপ নিমখ দি এতিয়া ঢাকনি লগাই ভালদৰে সিজিবলৈ দিম। এয়া পচলা সিজি আছে। এয়া চাওকচোন, প্ৰায় সিজিছে 70% মান। হালধি নিদিয়াৰ কাৰণে এনেকুৱা দেখিছে, কিন্তু ভালদৰে সিজি গৈছে। আৰু ইয়াতে মই ব্যৱহাৰ কৰিম গৰম পানী। অলপ সময় ঢাকনি দি মই ভালদৰে ভাজি লোৱাৰ পিছত এয়া চাওকচোন, মই ইয়াত দি দিলোঁ গৰম পানী। পানী আপোনালোকৰ আন্দাজ অনুসৰি দিব, কিমান জোল খায় কিমান গ্ৰেভি খায় নিজৰ কথা। মই বেছি জোল নবনাওঁ, গতিকে অলপ গ্ৰেভি টাইপতে বনাম, গতিকে পানী কমকৈ দিলোঁ, আৰু ভালদৰে উতলিবলৈ দিলোঁ। এয়া চাওকচোন, উতলি আছে আৰু সিজিছে। আৰু এতিয়া দি দিলোঁ এই উলিয়াই থোৱা খাৰ অলপ ঢালি। এয়া চাওক, আৰু এইখিনি ভালদৰে লৰাই পুনৰ ইয়াত ঢাকনি লগাই আৰু ভালদৰে সিজিবলৈ দিম। যিমান পাৰে সিমান সিজিলেহে খাই টেষ্টি লাগে। এয়া চাওকচোন, হৈছেগৈ আৰু। আকৌ এবাৰ মই ভালদৰে লৰাই দিছোঁ, যাতে ইয়াত লাগি থকা জতবিলাক ভাগি যায়। পচলা কাটোতে জত লাগে, আপোনালোকে এইটো জানেই, গতিকে ভালদৰে লৰাই এইখিনি এৰুৱাই দিব লাগে। আৰু এইবাৰ মই ইয়াতে দি দিলোঁ অলপ বন ধনিয়াৰ পাত। এয়া চাওক, বন ধনিয়া পাত দি মই এইখিনি অলপমান ভালদৰে সিজিবলৈ দিলোঁ, আৰু এনেদৰে আকৌ লৰাই দিছোঁ। এতিয়া লাষ্টত আকৌ দি দিলোঁ অলপমান ধনিয়াৰ পাত। এনেদৰে আমাৰ কলখাৰ ৰেডি হৈ গ'ল। এয়া চাওকচোন, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছেনে বাৰু? যিহেতু মই নতুন, ভালদৰে বনাবলৈ পৰা নাই, তথাপিও চেষ্টাহে কৰিছোঁ। যদি ভাল পায় আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই থ'ব, যাতে আকৌ মই ভিডিঅ' দিলে আপোনালোকলৈ ন'টিফিকেশ্যনটো সহজেই যায়। এয়া আমাৰ ৰেডি হৈ গ'ল পচলা। এয়া চাওকচোন, এনেদৰে বনাই খাব দেই আপোনালোকে। এখন আমাৰ আঞ্জা ৰেডি, আৰু এতিয়া বনাম নেক্সট। এয়া চাওকচোন, টকৰিয়াই মই ঔটেঙাকেইটা কাটি ল'লোঁ। কুমলীয়া ঔটেঙা ওলাইছে যদিও এতিয়া কেঁহা হয়, গতিকে মই পুৰণা বুঢ়া ঔটেঙাকে লৈ ল'লোঁ, আৰু ঔটেঙা কাটি এনেদৰে মই বাকলিখিনি এৰুৱাই দিলোঁ।
বাকলিখিনি থাকিলে কেহা কেহা হয়, গতিকে মই এৰুৱাই দিছোঁ। চাওকচোন, পাছফালৰ বাকলিখিনি এৰুৱাই দিছোঁ, ওপৰৰ ফালৰখিনি এৰুৱাই দিছোঁ। আপোনালোকেও এনেকৈ এৰুৱাই ল'ব, তেতিয়া ঔটেঙাটোৰ টেঙা ভাৱটোহে আহিব, কেহা বা বেলেগ ভাৱ নাহিব। এয়া ঔটেঙাখিনি ভালদৰে মই ধুই ল'লোঁ আৰু এনেদৰে এটা খুন্দনাত অলপ অলপ থেতেলিয়াই লৈছোঁ। এয়া চাওক, থেতেলিয়াই মই কুকাৰত দি বইল কৰি ল'ম। সেয়া মাজতে মই অলপমান ক্ষীৰো বনাই ল'লোঁ। এয়া ক্ষীৰৰ ভিডিঅ' মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে যদি ইচ্ছা কৰে চাই ল'ব। আজি ক্ষীৰৰ ভিডিঅ' নিদিওঁ, জাষ্ট অকণমান মই দেখাইহে দিলোঁ। এইফালে এয়া ডাঙৰ মাছজনী যে আনিছিলোঁ, এজনী মই পাতত দিম, গতিকে এনেদৰে ফাৰ্ষ্ট টাইম মই মাছজনীৰ পৰা পেটুখিনি উলিয়াই ল'লোঁ। এয়া চাওক, ভালদৰে মই পেটটো মেলি মেলি ধুই ল'লোঁ। আৰু এইফালে আকৌ মই এইখিনি যে ফুলখিনি, মাছৰ ফুলখিনি, এইখিনি খাব নালাগে, এইখিনিও মই কাটি এৰুৱাই ল'লোঁ। আকৌ ভালদৰে মই ধুই ল'লোঁ, যাতে বালি ভাৱ নাথাকে। আৰু মাছজনী এনেদৰে এখন চুৰিৰে ভালদৰে কচি ল'লোঁ, যাতে ভালদৰে সিজে। দুইটা ছাইডে এনেদৰে সৰু সৰুকৈ কচি ল'লোঁ। আৰু যিহেতু পাতত দিম, কলপাতত, সেয়েহে কলপাতখন অলপ লেৰেলাই ল'লোঁ, যাতে বান্ধিবলৈ সুবিধা হয়, নহ'লে কলপাতখন ফাটি যোৱাৰ চান্স থাকে। এয়া মাছজনী হ'ল আৰু এনেকৈ কলপাতৰ ওপৰত তুলি ল'লোঁ। আৰু ইয়াতে এতিয়া নিমখ, হালধি সকলোখিনি ভালদৰে মই মিলাই ল'ম। এয়া দিলোঁ নিমখ আৰু এয়া দিলোঁ হালধি, আৰু তাৰপিছত অকণমান দিলোঁ ৰেড চিলিৰ গুড়ি। এয়া চাওক, ভালদৰে সানি ল'লোঁ আৰু মাথা কাণ চবতে ভৰাই দিলোঁ। আৰু অকণমান ফ্লেভাৰৰ কাৰণে নহৰু দিম, গতিকে থেতেলিয়াই ল'লোঁ। এইফালে অলপ কেঁচা মিঠাতেল দি চবফালে ভালদৰে মাছজনী গাত ইলুটি শিলুটি কৰি সানি ল'লোঁ। এয়া চাওক, সৰু মাছ পাতত দি খাইছে, পিছে ডাঙৰ মাছ এনেদৰে কোনোবাই পাতত দি খাইছেনে বাৰু? এয়া চাওক, নহৰু গাটো লগালোঁ অলপ, আৰু ফালি লোৱা অংশটো ভৰাই দিলোঁ। এয়া অলপ শ্লাইড শ্লাইড বিলাহী কাটি এনেদৰে ভিতৰত ভৰাই দিলোঁ, আৰু অলপ ধনিয়া। এয়া চাওক, সম্পূৰ্ণৰূপে মই সকলোখিনি বস্তু দিয়াৰ পিছত ওপৰতে অলপ চেপি দিলোঁ নেমু। এয়া আৰু এতিয়া ভালদৰে কলপাতেৰে নুৰিয়াই বান্ধি ল'ম। এনেদৰে কলপাতেৰে নুৰিয়াই বান্ধি ল'লোঁ। আৰু এখন কলপাত দি ল'লোঁ। এয়া চাওকচোন, এয়া টোপোলাটো হৈ গ'ল। আৰু এইফালে কল পচলাৰ বাকলিৰ পৰা ওলোৱা ৰছী, এয়া ভালদৰে বান্ধি ল'লোঁ। চবফালে নুৰিয়াই বান্ধি লৈ এতিয়া মাছটো পাতত দিম। মাছ জুইত পাতত দিলে বেছি ভাল লাগে, কিন্তু এই গৰমত জুই ধৰাটো সম্ভৱ নহয়, গতিকে মই গেছতেই পাতত দিলোঁ। এইফালে এখন টাৱা পাতি ল'লোঁ, আৰু টাৱাতে মই এনেদৰে পাতত দিম। এয়া চাওক, ঢাকনি লগাই দিলোঁ। এয়া অলপ সময় পিছত ঢাকনি দাঙি ইলুটি কৰি দিলোঁ। এয়া চাওক, এটা লুটি অকণমান হৈছিলে, আৰু ইটো লুটিও কৰি আকৌ ঢাকনি লগাই দিম। ইলুটি শিলুটি কৰি প্ৰায় মই 40-45 মিনিটমান মাছজনী গেছৰ ওপৰতে ল' ফ্লেম কৰি মই ৰাখি থ'লোঁ। আকৌ এটা লুটি কৰি দিলোঁ। এয়া চাওক, অলপ হেঁচি হেঁচি দিছোঁ, আকৌ ঢাকনি লগাই দিম। বহুত সময় ৰাখিব লাগে, যাতে মাছজনী ভালদৰে সিজিব লাগে। এয়া চাওকচোন, হৈছে আমাৰ মাছ। এয়া ধুনীয়াকৈ সিজি গ'ল। মই এইফালে ৰছীকেইডাল কাটি মাছজনী উলিয়াই আপোনালোকক দেখাম, চাব দেই। এয়া চাওক, মাছ ইমান ধুনীয়াকৈ সিজিলে আৰু ভাগিয়ে গৈছে। এয়া এতিয়া এখন প্লেটত মাছজনী উলিয়াই ল'ম। এয়া হৈ গ'ল আমাৰ মাছ
পাতত দিয়া ৰেডি। চাওকচোন দেখিবলৈ ইমান সুন্দৰ হৈছে, বহুত ধুনীয়াকৈ সিজিছে আৰু এনেদৰে খাবলৈও টেষ্টি। এইফালে এতিয়া ঔটেঙা আৰু মাছৰ জোল বনাম, গতিকে ঔটেঙাখিনি কুকাৰৰ পৰা উলিয়াই ল'লোঁ আৰু মাছত নিমখ হালধি এনেদৰে লগাই মই ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া চাওকচোন, নিমখ হালধি মই সানি ল'লোঁ মাছত আৰু এইফালে কেৰাহী পাতিলোঁ, কেৰাহীত তেল দিলোঁ আৰু তেল পূৰা গৰম হোৱাৰ পিছত এপিচ এপিচ কৰি মাছকেইপিচ ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ। ইলুটি শিলুটি কৰি মাছ ফ্ৰাই কৰি এয়া চাওক ইমান ধুনীয়া ৰঙচুৱাকৈ মাছ ফ্ৰাই কৰি ল'লোঁ। এয়া হৈ গ'ল আমাৰ ফ্ৰাই মাছ ৰেডি। আৰু এইফালে মই ঔটেঙাত মাথাকেইটা দিম বুলি ভাবিছোঁ, গতিকে মাথাকেইডোখৰ এনেদৰে ভাজি ল'লোঁ। ভালদৰে ফ্ৰাই কৰা মাছখিনি বাদ দিওঁ, এই মাথাকেইটা মই অকণমান হাফ ফ্ৰাইহে কৰিলোঁ, সম্পূৰ্ণ ফ্ৰাই কৰা নাই। তথাপিও মই 80% ফ্ৰাই হ'বলৈ দিলোঁ। এয়া চাওক মাথাকেইডোখৰ। আৰু এইফালে এবাৰ ঔটেঙাৰ চব্জি বনাম বুলি পাতি ল'লোঁ কেৰাহী এখন। এয়া চাওক কেৰাহীত মই এতিয়া দিলোঁ অলপ তেল, বেছি তেল নিদিওঁ যিহেতু টেঙা আঞ্জা। আৰু ইয়াতে মই অকণমান কালা জিৰা আৰু গোটা জিৰা দিছোঁ আৰু অকণমান ক'লা সৰিয়হ দিছোঁ। এয়া ভালদৰে এইখিনি ফুটিবলৈ দিছোঁ আৰু ফুটি হ'লত 2-3টামান নহৰু থেতেলিয়াই ল'লোঁ আৰু দি দিলোঁ আৰু ইয়াতে দিলোঁ 2টা কেঁচা জলকীয়া। জলকীয়াকেইটাও মই থেতেলিয়াই ল'লোঁ। এইখিনি ভালদৰে মই কালাৰ অহালৈ ভাজি ল'লোঁ আৰু ইয়াতে মই দি দিলোঁ এতিয়া বইল কৰি ৰখা ঔটেঙাখিনি। এয়া চাওকচোন, এয়া ঔটেঙাখিনি উতলিবৰ কাৰণে ঢাকনি দি ৰাখি থ'লোঁ। এয়া উতলা শিলত দিলোঁ অকণমান হালধি আৰু নিমখ। এয়া ধুনীয়াকৈ ঔটেঙাখিনি উতলি আছে, যিহেতু থেতেলিয়াই দিছোঁ ঔটেঙাখিনি বহুত টেঙা হ'ব। আৰু এয়া মাছৰ মাথাকেইটা দিলোঁ আৰু তাৰপিছত ফ্ৰাই কৰি লোৱা আৰু 2 পিচমান মাছ ইয়াতে মই দি দিলোঁ। এতিয়া আকৌ ঢাকনি লগাই দিলোঁ। মাছৰ টেঙা আঞ্জা খাই বহুত ভাল লাগে, গতিকে টেঙা আঞ্জা গৰমত খাব লাগে মাজে মাজে। গতিকে ময়ো বনাই দিলোঁ টেঙা আঞ্জাকণ, যিহেতু বন্ধবাৰ, গতিকে কিনো কৰিম, খোৱা বোৱাতে ব্যস্ত ৰাখোঁ বুলি ভাবিলোঁ আজি দিনটো। এয়া চাওকচোন, মাছকেইপিচ অকণমান লুটিয়াই দিছোঁ আৰু আকৌ ঢাকনি লগাই অলপ সময় ৰখাৰ পিছত ৰেডি হৈ গ'ল আমাৰ মাছৰ আঞ্জা। এইফালে আকৌ কেৰাহীত তেল অলপ দি গোটা জিৰা দি ল'লোঁ আৰু মই ইয়াতে কলডিল ভাজিম বুলি কলডিলখিনি আগতীয়াকৈ কাটি অলপ সময় নিমখ পানীত মই জুবিয়াই ৰাখিছিলোঁ আৰু এতিয়া টুকি লৈ দি দিলোঁ কেৰাহীত। এয়া আৰু দি দিলোঁ অকণমান তিয়াই থোৱা বুট। কলডিল আৰু বুটৰ ভাজি খাই ভাল লাগে। এয়া চাওকচোন, এতিয়া মই অলপ নিমখ হালধি দিলোঁ, বেলেগ একো দিয়া নাই। অকণমান দিলোঁ ইয়াতে মই জালুক। এয়া ভালদৰে লৰাই ঢাকনি লগাই ভাজিকণ সিজিবলৈ দিলোঁ। এয়া হৈছেগৈ আৰু আমাৰ কলডিলৰ ভাজি। এয়া ৰেডি হৈ গ'ল কলডিলৰ ভাজি। এয়া চাওকচোন, আকৌ এইবাৰ বনাওঁ বুলি ভাবিলোঁ মই অকণমান চাটনি। সেয়েহে ঘৰৰ পৰা অনা আছিলে এয়া, সেইখিনি ভালদৰে মই ধুই ল'লোঁ। ভেদাইলতা, নৰসিংহ, বন ধনিয়া আৰু এয়া ইয়াতে দিলোঁ কণ জলকীয়া, নহৰু, আদা আৰু এতিয়া পাতখিনি দি মিক্সিত দি ভালদৰে মই পিচি ল'ম আৰু আমাৰ চাটনি ৰেডি হৈ যাব। অকণমান নিমখ আৰু অকণমান পানী দিলোঁ। এয়া ৰেডি হৈ গ'ল আমাৰ চাটনি। এয়া এইফালে মই বনাই থকা ক্ষীৰখিনিও ৰেডি হৈ গ'ল। এইবাৰ খোৱাহে কথা, খাবৰ কাৰণে এয়া যোগাৰ কৰি ল'লোঁ এনেদৰে। এফালে গামোচাখন দিলোঁ, যিহেতু অসমীয়া হয়, আমি অসমীয়াৰ প্ৰথম পৰিচয় গামোচা, গতিকে গামোচা দি আমাৰ থালিখন সজালোঁ। এইফালে ভাত আৰু এয়া হ'ল পচলাৰ খাৰ চব্জি আৰু এয়া হ'ল আমাৰ কলডিলৰ ভাজি আৰু এয়া হ'ল ঔটেঙা আৰু মাছৰ আঞ্জা আৰু এয়া হ'ল চাটনি আৰু এয়া আমাৰ পাতত দিয়া মাছ আৰু ওপৰতে 2টা কণ জলকীয়া দি এটুকুৰা নেমুৰ সৈতে আজিৰ থালিখন এয়া এনেদৰে পৰিৱেশন কৰিলোঁ। আৰু এয়া হ'ল ক্ষীৰ। এয়া চাওকচোন,
কাঁহীখন দেখি কেনেকুৱা লাগিছে বাৰু জনাবলৈ নাপাহৰিব দেই। বহুত কষ্ট কৰি বহুত গৰমত আপোনালোকৰ কাৰণে এইখন থালি মই পৰিৱেশন কৰিলোঁ। আজিলৈ আহিলোঁ, বাই বাই। পুনৰ লগ পাম নতুন এটি লং ব্লগৰ সৈতে মোৰ চেনেলত। আপোনালোকক ধন্যবাদ জনালোঁ।